নমস্কাৰ। আজিৰ পৰা ভিডিঅ' বনোৱাটো শুৰু কৰি দিলোঁ। যিটো কালিৰ পৰাই মাঘ বিহু আৰম্ভ হ'ব। আজি মাঘ বিহুৰ কাৰণে কি তৈয়াৰী কৰি আছে আপোনালোকক অলপ হ'লেও দেখুৱাবলৈ ভাবিলোঁ। তো চাই থাকিব। পুনৰবাৰ স্বাগতম জনালোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। তো আৰম্ভ কৰিবলৈ ভিডিঅ'টো কি কৰোঁ, আজি কি নকৰোঁ সেইবোৰ দেখুৱাম আপোনালোকক অলপ। তো চাই থাকিব সকলোকে ভিডিঅ'টো। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো অল কৰি দিব, যাতে মই আহিব লগা নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে আপোনালোকে। আৰু যদি মোৰ ইউটিউব চেনেললৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। এতিয়া চব কাম হৈ গ'ল মোৰ কৰি লোৱা। এতিয়া কি কাম কৰিলোঁ, এতিয়া পিঠা বনাবলৈ চাউলটো শুকাই ল'লোঁ। তাৰপিছত নাৰিকলটো কাটি ল'লোঁ আৰু তাৰপিছত নাৰিকলটো ৰুকি ল'লোঁ। এতিয়া অলপ কামগিলা আজৰি কৰি থ'লোঁ। এতিয়া বজাৰলৈ যাম বুলি ভাবিছোঁ। অলপ বস্তু আনিবলৈ আছিলে, সেইকাৰণে বজাৰত যাই আহোঁ। তো চাই থাকিব ভিডিঅ'টো। বজাৰত যাই বজাৰত যাবলৈ ৰেডি হৈ গ'লোঁ। এতিয়া যাই লওঁ আপোনালোকক অলপ দেখাম, যদি পাৰোঁ আৰু যদি নোৱাৰোঁ নেদেখাম। চাই থাকিব ভালকৈ। এয়া বজাৰলৈ আহি পালোঁ। এতিয়া কি লওঁ পিছত দেখাম আপোনালোকক। এইটো আমাৰ পাতল আনিছোঁ আৰু এইটো মা দেউতাৰ কাৰণে আনিছোঁ। এতিয়া পিঠাখিনি বনাই লওঁ বুলি ভাবিলোঁ। এতিয়া আবেলি 3টা বাজিলে। তো চাৰিকো ভিডিঅ'টো আপোনালোককো দেখাম কি বনাওঁ। এতিয়া ৰাতিপুৱা হৈ গ'ল, ৰাতিপুৱাৰ 7টামান বাজিলে। নমস্কাৰ। পোনপ্ৰথমে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ
আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ আপোনাৰ সকলোকে, যাতে আহি থকা দিনবোৰ সকলোৱে ভালে ভালে পাৰ হৈ যায় তাৰে কামনা কৰিলোঁ। এতিয়া আপোনালোকক মাঘ বিহুৰ শুভেচ্ছাটো জনালোঁ আৰু মোৰ ফেমিলি আছে, মোৰ মা দেউতা আৰু মোৰ হাজবেণ্ডকো এতিয়া মাঘ বিহুৰ শুভেচ্ছা জনাবলৈ যাম। তাকে আপোনালোকক অলপ দেখুৱাম। এতিয়া মোৰ হাজবেণ্ডক এখন বিহু গামোচাৰে মই আজি বিহুৰ শুভেচ্ছা জনাম। ইয়াতো মা দেউতাৰ কাৰণে দিছোঁ কালি। মাঘ বিহুৰ শুভেচ্ছা জনাম তাহাঁতক এতিয়া। এইটো মাৰ কাৰণে আনিছোঁ। আৰু এইটো দেউতাৰ কাৰণে। এইটো ঘৰতে বনোৱা হয়, এইটো চিম্পুল, এইটো অলপ ফুল আছে অলপ। এইটো হাজবেণ্ডৰ কাৰণে। বছৰে কিবা এটা বিহুৰ দিনত কিবা এটা সৰুকৈ হ'লেও মা দেউতাক দিওঁ। এইবাৰ বছৰটো বিহু গামোচা দিম বুলি ভাবি আছোঁ। সেয়াই আৰু আপোনালোকতো যিহেতু এতিয়া ইউটিউব চেনেল খুলিলোঁ, তো সেইকাৰণে অলপ আপোনাৰ লগতে শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এইটো হাজবেণ্ডৰ কাৰণে। আৰু এয়া এইটো আমাৰ ঘৰৰ ওচৰৰ তিথিমাৰ কাৰণে আনিছোঁ। এইটো আমাৰ ঘৰৰ ওচৰৰ তিথিমাৰ কাৰণে। আৰু এইটো এটা দাদা আছে, তাকো দিব লগা আছে, সেইকাৰণে তাকো দিওঁ বুলি ভাবিলোঁ। ভিডিঅ'টো আপোনালোককো অলপ দেখাম। বিহু গামোচাটো চিলাই লোৱা হৈ গ'ল, এতিয়া চাওঁগৈ। আৰু আপোনালোকক এটা বস্তু দেখুৱাব পাহৰি গ'লোঁ। এইটো আমাৰ পাতলৰ কাৰণে আনিছোঁ, মোৰ দেউতা চাৱাৰ কাৰণে। তো আপোনালোকক অলপ দেখুৱাই দি আছোঁ, কি আনিছোঁ তাৰ কাৰণে। এয়া এইটো পাতলৰ কাৰণে আনিছোঁ, বিহুৰ নামত সৰুকৈ গিফ্ট দিম বুলি। এইটো পেণ্টটো ইয়াৰ লগত পেণ্ট নাছিল কাৰণে বেলেগকৈ আনিছোঁ, গৰম পেণ্ট। সেয়াই আৰু Babu, ay mano mo naman kung ay. Ay, pagkadangan ho. Alas wala ansyon mahay ko lang. Ano dito na dito? Thor, primitate ito? Ano man naman lasin na... Ay, Yes. You gotta make it clear that. Pin here, babu, pin. Pin here. Ayo, itu bilang dia. Ayaw. Kaya ako manila. Kung sa nanalo, diba?
এতিয়া ঘৰৰ ওচৰৰ মানুহবিলাকো আছে তাহাঁতকো যাওঁ খৰিচা বনাবলৈ সেইটো আপোনালোকেও নেদেখুৱাওঁ আৰু ভিডিঅ'টো দীঘলীয়া হৈ যাব তো তাৰিখ পিছত লগ পাম আকৌ আজিতো জানে চবে আজি কি দিন হয় ভোগালী বিহুৰ উৎসৱ তো ভিডিঅ'টো আৰম্ভ কৰোঁ বলক প্ৰথমৰ পৰা দেখুৱাই যে আপোনালোকক যি দেখাব পাৰোঁ সেইটো দেখাম আজিতো চবৰে কাম হয় ছোৱালী মানুহৰ বেছিকৈ কাম হয় আজিৰ দিনত তো যিমান পাৰোঁ আৰু ইমানেই দেখাম আৰু এটা কথা কৈ দিওঁ ভিডিঅ'টো কোনদিনা এডিট কৰি দিব পাৰোঁ নাজানো তাকে আজি বুলি কৈ আছোঁ আজি হৈ নাথাকিব তেতিয়ালৈকে ভিডিঅ'টো দিয়ালৈকে যেতিয়া সময় পায় তেতিয়াহে মই এডিট কৰি ভিডিঅ'টো আপলোড কৰিব পাৰিম তো সেয়ে দেখিব যিমান পাৰোঁ অলপ হ'লেও দেখাব চেষ্টা কৰিম এতিয়া বিহুৰ স্পেচিয়েল কি বনাওঁ আপোনালোকক দেখুৱাম স্পেচিয়েল মানে কি হ'ব আৰু ৰাখাৰ মানৰ আৰু তাকে কি বনাওঁ আজি খাবৰ কাৰণে কি চব্জি বনাওঁ তাকে দেখুৱাম আপোনালোকক অলপ আজি তাৰপিছত দেখুৱা এয়া এইটো মাটিমাহ হয় লোকেল মুৰ্গী দি বনাইছোঁ এইটো সেয়া পিঠালি শাক বুলি কওঁ আমি এইটো ৰাভাৰ প্ৰিয় খাদ্য বুলি ক'লে পিঠালি শাক বুলিয়ে ক'ব পাৰি আৰু ইফালে বিলাহী টপ বনালোঁ এয়া এইটো আৰু গাহৰি মাংস ফ্ৰাই কৰি আছোঁ খালি গাহৰি মাংসকে ফ্ৰাই কৰিম ইয়াত একো নিদিওঁ আৰু এইফালে কাঠফুলা হয় এইটো কাঠফুলা বনাইছিলে এইটো ওলাইছে সেইকাৰণে এইটো আজি কাটিছে কাঠফুলাটো তাকে বনাই আছোঁ আজি প্ৰথমবাৰ খাইছোঁ আমি কাঠফুলাটো বনোৱাটো আৰু এইফালে এইটো মাটিমাহ হয় এইটো গাহৰি মাংস দি বনাইছোঁ যিসকল গাহৰি মাংস নাখায় সেইসকলৰ কাৰণে লোকেল মুৰ্গী দি বনাইছোঁ মাটিমাহ লগতে পিঠালি বনাইছোঁ একেটাই চব্জি দিকে বনাইছোঁ গাহৰি নাখোৱা মানুহ থাকে নাই কাৰণে আৰু মুৰ্গী দিও বনাইছোঁ এয়া হৈ গ'ল মোৰ পিঠালি শাক বনোৱা কোনে কোনে খাই ভাল পায় এনেকুৱা কৰি পিঠালি বনাই কমেণ্ট কৰি জনাবচোন ফ্ৰেণ্ড আৰু এইফালে শুকান মাছ যে বামলা মাছ বুলি কয় না শুকান মাছ হয় সেইটো বনাই আছোঁ বিলাহীৰ লগত বনাম এইটো এটাতো বিলাহী টপটো মাছ নিজাকৈ বনালোঁ আৰু এইটো মাছ তেল লগত বনাই আছোঁ এয়া বিলাহীটো দি দিলোঁ